Hey guys, again welcome back to my YouTube channel. So আজি মই তোমালোকৰ লগত ডিসকাস কৰিম ইণ্ডিগো চেপ্টাৰটোৰ সেকেন্ড পাৰ্টটো। যদিহে তোমালোকে ইয়াৰ ফাৰ্স্ট পাৰ্টটো চোৱা নাই তেন্তে মই ডেসক্ৰিপচনত লিংকটো দি দিম, তোমালোকে গৈ চাই ল'বা আৰু তোমালোকে প্লেলিষ্টত গ'লেও ইয়াৰ ফাৰ্স্ট পাৰ্টটো পাই যাবা, ঠিক আছে। সো আমি এতিয়া স্টাৰ্ট কৰোঁ। এতিয়া আজি সেকেন্ড পাৰ্টটো স্টাৰ্ট কৰাৰ আগত আমি লাষ্ট কিনো পঢ়িছিলোঁ তাৰ বিষয়ে অলপমান জানি লওঁ। লাষ্টত আমি পঢ়িছিলোঁ যে গান্ধীজীয়ে যেতিয়া মানে যেটো অফিচিয়েল নোটিছ আহিছিল, সেই অফিচিয়েল নোটিছটো যেতিয়া তেওঁ ডিজবে কৰিছিল, তেওঁ মানি লোৱা নাছিল, তাৰ পৰিণতি স্বৰূপে কি হৈছিল, তেওঁ পিছদিনা কোৰ্টত হাজিৰ হ'বলগীয়া হৈছিল। আৰু কোৰ্টত হাজিৰ হ'ব লাগিব যিহেতু, সেইবাবে তেওঁ তাৰ আগনিশাটো তেওঁ টোপনি ধৰা নাছিল আৰু তেওঁ যিখিনি তাৰমানে ইমিনেণ্ট লয়াৰ্ছ আছে তেওঁ সেইখিনিলৈ ইনফৰ্ম কৰিছিল যাতে তেওঁলোক বিহাৰৰ পৰা তেওঁক হেল্প কৰিবৰ বাবে আহে, ঠিক আছে। আৰু যেতিয়া তাৰমানে আৰু গান্ধীজীয়ে ইয়াত কৈছে যে তেওঁ দুটাৰ কনফ্লিক্টত আছিল, দুটা ডিউটিৰ কনফ্লিক্টত আছিল আৰু সেইটো হৈছে তেওঁ ল ব্ৰেকাৰ হিচাপে মানে এটা বেড এক্সাম্পল ছেট কৰিবলৈ বিচৰা নাছিল আৰু তাৰমানে মানৱীয়তাৰ খাতিৰত আৰু দেশখন তাৰমানে ছাৰ্ভিচ দিয়াৰ খাতিৰত তেওঁ সেইটো তাৰমানে কৰিবলৈ তেওঁ বাধ্য হৈছিল, ঠিক আছে। আৰু যেতিয়া মানে মেজিষ্ট্ৰেটে এনাউন্স কৰিছিল যে 2 ঘণ্টাৰ পিছত তেওঁ পুনৰ তাৰমানে তেওঁ ষ্টাৰ্ট কৰিব আৰু সেই 2 ঘণ্টাৰ বাবে গান্ধীজীক জামিন দিবলৈ কৈছিল, কিন্তু গান্ধীজী ৰিফিউজ হৈছিল, তেওঁ জামিন দিবলৈ তাৰমানে মান্তি হোৱা নাছিল, ঠিক আছে। গান্ধী তাৰমানে ৰিফিউজ হৈছিল, সেইবাবে জাজজনে কি কৰিছিলে, তেওঁ উইদাউট বেইল গান্ধীজীক তাৰমানে ফ্ৰী কৰিছিলে, লিবাৰ্টিত থাকিবলৈ দিছিলে। আৰু জাজজনে কৈছিল যে তেওঁ কেইদিনমানৰ বাবে যিহেতু তাৰমানে কি কৰিব নোৱাৰিব, জাজমেণ্ট দিব নোৱাৰিব, সেইকাৰণে কি হৈছিল গান্ধীজীক লিবাৰ্টিত থাকিবলৈ তেওঁ অনুমতি দিছিল। চ' এতিয়া আমি আজি সেকেন্ড পাৰ্টটো ষ্টাৰ্ট কৰোঁ। Rajendra Prasad, Brij Kishore Babu, Maulana Mazharul Haq and several other prominent lawyers had arrived from Bihar. তাৰমানে কি হ'ল, ৰাজেন্দ্ৰ প্ৰসাদ, ব্ৰিজ কিশোৰ বাবু, মৌলানা মাজৰুল হক আৰু তেনেকুৱা ধৰণৰ বিশিষ্ট মানে কেইজনমান বিখ্যাত লয়াৰ্ছ ক'ৰ পৰা আহিছিল, বিহাৰৰ পৰা আহিছিল, ঠিক আছে। দে কনফাৰ্ড উইথ গান্ধী আৰু তেওঁলোকে মানে সেই লয়াৰ্ছ কেইজনে গান্ধীজীৰ সৈতে আলোচনাত বহিছিল, মানে গান্ধীজীৰ সৈতে কথা বতৰা পাতিছিল, ঠিক আছে। হোৱাট উড দে ডু ইফ হি ৱাজ চেণ্টেন্সড টু প্ৰিজন, গান্ধী আস্কড। আৰু গান্ধীজীয়ে লয়াৰ্ছ কেইজনক সুধিছিল যদিহে গান্ধীজীক জেললৈ লৈ যায়, তেওঁ মানে জেলত নি শাস্তি দিয়ে, তেতিয়া তেওঁলোকে কি কৰিব, সেইবুলি গান্ধীজীয়ে লয়াৰ্ছ কেইজনক সুধিছিল। হোৱাই দ্য ছিনিয়ৰ লয়াৰ ৰিপ্লাইড। তেতিয়া গান্ধীজীয়ে যেতিয়া কুৱেশ্যন কৰিছিল তেতিয়া ছিনিয়ৰ লয়াৰজনে কৈছিল কিয়, দে হেড কাম টু এডভাইচ এণ্ড হেল্প হিম, তেওঁলোকেতো গান্ধীজীক পৰামৰ্শ দিবলৈ আৰু সহায় কৰিবলৈ আহিছে। ইফ হি ৱেণ্ট টু জেইল দেয়াৰ উড বি ন' বডি টু এডভাইচ এণ্ড দে উড গ' হোম। আৰু তেওঁৱেই যদি জেললৈ গুচি যায় তেতিয়া তাৰমানে কি কৰিব তেওঁলোকে, ইফ হি ৱেণ্ট টু জেইল, যদিহে তেওঁ জেললৈ গুচি যায়, দেয়াৰ উড বি ন' বডি, তেতিয়া তাত কোনো নাথাকে, টু এডভাইচ তাৰমানে তাত পৰামৰ্শ দিবৰ বাবে সহায় কৰিবৰ বাবে কোনো নাথাকিব, এণ্ড দে উড গ' হোম, আৰু তেতিয়া তেওঁলোকে কি কৰিব বুলি ক'লে, ঘৰলৈ গুচি যাব, ঠিক আছে। গান্ধীজীয়ে সুধিলে যে যদিহে ঠিক আছে বাৰু, যদিহে মোক জেললৈ লৈ যায়, শাস্তি দিয়ে, তেন্তে তোমালোকে কি কৰিবা। তেতিয়া ছিনিয়ৰ এজনে ক'লে যে ঠিক আছে, আমিতো আপোনাক সহায় কৰিবলৈ আহিছোঁ, আপোনাক পৰামৰ্শ দিবলৈ আহিছোঁ, আপুনিয়ে যদি জেললৈ গুচি যায় তেন্তে আমি ঘৰলৈ গুচি যাম, আমি সহায় কৰিম কাক, সেইবুলি তেওঁলোকে উত্তৰ দিছিল, ঠিক আছে। হোৱাট এবাউট দ্য ইনজাষ্টিছ টু দ্য শ্বেয়াৰ ক্ৰপাৰ্ছ, গান্ধী ডিমাণ্ডেড। আৰু গান্ধীয়ে তেতিয়া সুধিছিল যে শ্বেয়াৰ ক্ৰপাৰ্ছবিলাকৰ লগত মানে যিসকল মানে পিজেণ্টছ আছিলে, ফাৰ্মাৰ্ছ আছিলে, তেওঁলোকৰ সৈতে যিটো ইনজাষ্টিছ হৈ আছে, যিটো অন্যায় হৈ আছে, সেইটো কি তেন্তে, সেইবুলি তেওঁলোকক সুধিছিল। দ্য লয়াৰ্ছ উইথড্ৰ টু কনচাল্ট। তেতিয়া লয়াৰ্ছ কেইজনে তেওঁলোকৰ মাজতে কি কৰিছিল, আলোচনা কৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদ হেজ ৰেকৰ্ডেড দ্য আপশ্বট অফ দেয়াৰ কনচাল্টেশ্যন। আৰু ৰাজেন্দ্ৰ প্ৰসাদে কি কৰিলে, তেওঁলোকৰ আলোচনাৰ যিটো শেষ পৰিণতিটো দিছিল, ঠিক আছে। দে থট এমং দেমছেলভছ, আৰু তেওঁলোকে মানে নিজৰ মাজতে ভাবিছিল ডেট গান্ধী ৱাজ টোটেলি এ ষ্ট্ৰেঞ্জাৰ, যিহেতু গান্ধী সম্পূৰ্ণৰূপে এজন ষ্ট্ৰেঞ্জাৰ আছিল, এজন অচিনাকি লোক আছিল। কিয় অচিনাকি লোক আছিল, তেওঁতো ধৰি লোৱা আগতে কোনো দিনেই তাত সহায় কৰিবলৈ আগবাঢ়ি অহা নাই, পিজেণ্টসকলৰ সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিলে, আনকি সেই ঠাইডোখৰ চিনি পোৱা নাছিলে, সেইকাৰণে তেওঁ ষ্ট্ৰেঞ্জাৰ হয়। এণ্ড ইয়েট হি ৱাজ প্ৰিপেয়াৰ্ড টু গ' টু প্ৰিজন ফৰ দ্য চেক অফ দ্য পিজেণ্ট। তথাপিও তেওঁ ষ্ট্ৰেঞ্জাৰ হৈও মানে পিজেণ্টছবিলাকৰ হৈ তাৰমানে জেললৈ যাবলৈও সাজু। ইফ দে অন দ্য আদাৰ হেণ্ড, কিন্তু তেওঁলোকে নিজৰ মাজতে ভাবিছে মানে, আনহাতে তেওঁলোকে কি কৰিছে, বিং নট অনলি ৰেচিডেণ্টছ অফ দ্য এডজইনিং ডিষ্ট্ৰিক্ট,
তেওঁলোকটো ধৰি লোৱা ওচৰৰ ডিষ্ট্ৰিক্ট কেইখনৰ জিলা কেইখনৰ বাসিন্দা হয় বাট অলছ' দ'জ হু ক্লেইম টু হেভ ছাৰ্ভ দিছ পিজেণ্ট আৰু তেওঁলোকে তাৰমানে নিজেও দাবী কৰে যে আমি এই পিজেণ্টবিলাকক আমি সহায় কৰি আহিছোঁ তেওঁলোকৰ কেছবিলাক আমি কোৰ্টত নি পিনে আমি দিছোঁগৈ তেওঁলোকক সহায় কৰি আহিছিলোঁ যিসকলে মানে দাবী কৰে কৈছে শুড গো হোম তেওঁলোকে ঘৰলৈ যাবলৈ বিচাৰে ইট উড বি চিম্পল ডিজাৰ্টেশ্যন তেন্তে এইটো এটা বৰ লাজৰ বিষয় হ'ব লাজৰ কথা হ'ব মানে তেওঁলোকে নিজৰ মাজত ভাবিলে যে গান্ধীটো এজন তাৰমানে অচিনাকি ব্যক্তি হয় এই ঠাইখনৰ বাবে কিন্তু অচিনাকি ব্যক্তি হৈও তেওঁ মানে পিজেণ্টসকলৰ হৈ তেওঁলোকক সহায় কৰিবৰ বাবে বা তেওঁলোকৰ হৈ জেললৈ যাবলৈও সাজু কিন্তু তেওঁলোকে তাৰমানে সেই ঠাইখনৰ বাসিন্দা হয় আৰু ফলস্বৰূপে তেওঁলোকে কি কৰে যে দাবী কৰে যে আমি এই পিজেণ্টবিলাকক সহায় কৰি আহিছোঁ কিন্তু তেওঁলোকে নিজেই ঘৰলৈ যাবলৈ বিচাৰে তেন্তে এইটো এটা বৰ লাজৰ বিষয় হ'ব দে accordingly went back Gandhi and told him they were ready to follow him into jail আৰু তেওঁলোক গান্ধীৰ ওচৰলৈ ঘূৰি আহিছিল আৰু গান্ধীজীক কৈছিল যে তেওঁলোকে গান্ধীজীৰ সৈতে জেললৈ যাবলৈও সাজু আছে দ্য বেটল অফ চম্পাৰণ ইজ ওৱান হি এক্সক্লেইম তাৰপিছতে গান্ধীজী এক্সক্লেইম মানে বহুত হেপিলি কৈছিল যে দ্য বেটল অফ চম্পাৰণ ইজ ওৱান তাৰমানে চম্পাৰণৰ যিখন বেটল হয় যিখন যুদ্ধ হয় সেইখন তাৰমানে তেওঁলোকে জিকিছে মানে এইটোৱে প্ৰকাশ কৰিছে যে আগতে ধৰি লোৱা পিজেণ্টসকলৰ পৰা এই লয়াৰসকলে বহুত বেছি পৰিমাণত পইচা লৈছিল কিন্তু তেওঁলোকে এতিয়া তেওঁলোকৰ হৈ কাম কৰিবলৈ বা তেওঁলোকৰ হৈ জেললৈ যাবলৈও সাজু আছে বা তেওঁলোকক সহায় কৰিবলৈও সাজু আছে আনহাতে এইটো ক'ব পাৰি যে তেওঁলোকে মানে ব্ৰিটিছসকলৰ এগেইনষ্টত মাত মাতিবলৈ ভয় কৰিছিলে কিন্তু তেওঁলোকে সেইটোকো তাৰমানে সেইটো আগবাঢ়ি যাবলৈ তেওঁলোক এতিয়া সেইটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে সেইকাৰণে কৈছে যে গান্ধীজীয়ে এতিয়াৰ পৰাই ক'ব পৰা যায় যে যিখন তাৰমানে চম্পাৰণৰ বেটল আছে সেইখন জিকিব পৰা গৈছে দেন হি টুক এ পিচ অফ পেপাৰ এণ্ড ডিভাইডেড দ্য গ্ৰুপ ইনটু পেয়াৰ্ছ এণ্ড পুট ডাউন দ্য অৰ্ডাৰ ইন হুইচ ইচ পেয়াৰ ৱাজ টু কোৰ্ট এৰেষ্ট তাৰপিছত কি কৰিলে গান্ধীজীয়ে এখন পেপাৰৰ এটা টুকুৰা উলিয়াই আনিলে এণ্ড ডিভাইডেড দ্য গ্ৰুপ ইনটু পেয়াৰ্ছ আৰু সেই তেওঁলোকৰ গ্ৰুপটো কি কৰিলে পেয়াৰ হিচাপে ডিভাইড কৰিলে এণ্ড পুট ডাউন দ্য অৰ্ডাৰ ইন হুইচ ইচ পেয়াৰ ৱাজ টু কোৰ্ট এৰেষ্ট আৰু তেওঁ কি কৰিলে পুট ডাউন দ্য অৰ্ডাৰ এটা অৰ্ডাৰ লিখিলে যে তেওঁলোকৰ পেয়াৰটো ক'ত এৰেষ্ট হ'ব মানে ঠিক আছে Several days later, Gandhi received a written communication from the magistrate informing him that the lieutenant governor of the province had ordered the case to be dropped. আৰু কেইদিনমানৰ পাছত কি হ'ল গান্ধী ৰিচিভড এ ৰিটেন কমিউনিকেশ্যন গান্ধীজীয়ে এখন তাৰমানে ৰিটেন কমিউনিকেশ্যন পাইছিল ফ্ৰম দ্য মেজিষ্ট্ৰেট কাৰ পৰা পাইছিল যিজন জাজ আছিল কোৰ্টৰ যিজন জাজ আছিল তেওঁৰ পৰা এখন ৰিটেন কমিউনিকেশ্যন পাইছিল এখন লেটাৰ পাইছিল ইনফৰ্মিং হিম ডেট দ্য লেফটেনেণ্ট গভৰ্ণৰ অফ দ্য প্ৰভিন্স আৰু সেই লেটাৰখনৰ জৰিয়তে গান্ধীজীক ইনফৰ্ম কৰিছিল যে দ্য লেফটেনেণ্ট গভৰ্ণৰ যিজন উপ ৰাজ্যপাল আছিল অফ দ্য প্ৰভিন্স সেই এলেকাটোৰ যিজন উপ ৰাজ্যপাল আছিল হেড অৰ্ডাৰ দ্য কেছ টু বি ড্ৰপ আৰু সেই উপ ৰাজ্যপালজনে কি কৰিছে অৰ্ডাৰ দিছে যে গান্ধীৰ ওপৰত যিখন কেছ চলি আছিল সেইখন তাৰমানে বন্ধ কৰিব লাগে ঠিক আছে চিভিল ডিছঅবিডিয়েঞ্চ হেড ট্ৰায়াম্ফ দ্য ফাৰ্ষ্ট টাইম ইন মডাৰ্ণ ইণ্ডিয়া আৰু মডাৰ্ণ ইণ্ডিয়াত মানে আধুনিক ভাৰতত প্ৰথমবাৰৰ বাবে কি হৈছিল চিভিল ডিছঅবিডিয়েঞ্চ মানে আইন অমান্য আন্দোলনৰ তাৰমানে জয়লাভ হৈছিল ঠিক আছে গান্ধী এণ্ড দ্য লয়াৰ্ছ নাও প্ৰচিডেড টু কণ্ডাক্ট এ ফাৰ-ফ্লাং এনকুৱাৰী ইনটু দ্য গ্ৰিভেঞ্চেছ অফ দ্য ফাৰ্মাৰ্ছ গান্ধী আৰু তেওঁৰ যিসকল লয়াৰ্ছ আছিল তেওঁলোকে কি কৰিছিল এখন ফাৰ-ফ্লাং এখন দীঘলীয়া এটা ইনকুৱাৰী কাৰ ওপৰত ইনটু দ্য গ্ৰিভেঞ্চেছ অফ দ্য ফাৰ্মাৰ্ছ তাৰমানে ফাৰ্মাৰ্ছসকলৰ লগত যিখিনি তাৰমানে অন্যায় হৈছে বা তেওঁলোকৰ যিখিনি দুখ দুৰ্দশা আছে সেইবিলাকৰ ওপৰত এখন দীঘলীয়া এনকুৱাৰী তেওঁলোকে তাৰমানে কি কৰিছিল আহ্বান কৰিছিল তেওঁলোকে সেই পৰিচালনা কৰিছিল ঠিক আছে Depositions by about 10,000 peasants were written down মানে যিসকল পিজেণ্টছ আছিলে তেওঁলোকৰ লগত কিখিনি অন্যায় হৈছিলে সেইখিনি লিখিত স্বৰূপে তেওঁলোকে তাৰমানে সেইখিনি দিছিলে মানে যিখিনি তাৰমানে সাক্ষী হিচাপে কামত আহিছিল এণ্ড নোটছ মেড অন আদাৰ এভিডেঞ্চ আৰু বিভিন্ন ধৰণৰ নোটছ তাৰমানে কি কৰা হৈছিল বনোৱা হৈছিল এভিডেঞ্চ হিচাপে মানে সাক্ষী হিচাপে ডকুমেণ্টছ ৱেৰ কালেক্টেড আৰু তাৰমানে ডকুমেণ্টছো কালেক্ট কৰা হৈছিল মানে যিসকল পিজেণ্টছ আছিল তেওঁলোকৰ দুখ দুৰ্দশা তেওঁলোকৰ তাৰমানে অন্যায়ৰ ওপৰত বহুতো ডকুমেণ্টছ কালেক্ট কৰা হৈছিল দ্য হোল এৰিয়া থ্ৰবড উইথ দ্য এক্টিভিটি অফ দ্য ইনভেষ্টিগেটৰ্ছ আৰু গোটেই এৰিয়াটো সেই এলেকাটো কি হৈছিল থ্ৰবড
মানে কি হৈছিল কপি আছিল উইথ দ্য এক্টিভিটি অফ দ্য ইনভেষ্টিগেটৰ্ছৰ এক্টিভিটিবিলাকৰে সেই এৰিয়াটো কপি আছিল এণ্ড দ্য ভেহিমেণ্ট প্ৰটেষ্ট অফ দ্য লেণ্ডলৰ্ডছ আৰু যিহেতু সেই যিবিলাক মানে ধৰি লোৱা এভিডেঞ্চ কালেক্ট কৰা হৈছিল সেই কালেকশ্যনবিলাকটো ধৰি লোৱা যিসকল মানে লেণ্ডলৰ্ডছ আছিল তেওঁলোকৰতো এগেইনষ্টত আছিল সেইবাবে তেওঁলোকেও ভয় কৰি বহুত ষ্ট্ৰংলি প্ৰটেষ্ট কৰিছিল সেইবিলাকৰ বিপক্ষে ঠিক আছে In June, Gandhi was summoned to Sir Edward Gate, the Lieutenant Governor. আৰু জুন মাহত কি হৈছিল গান্ধীজীক ছাৰ এডৱাৰ্ড গেট আৰু তেওঁ কোন আছিল লেফটেনেণ্ট গভৰ্ণৰ আছিল তেওঁ ছাৰ এডৱাৰ্ড গেটে মানে গান্ধীজীক মাতি পঠাইছিল বিফৰ হি ৱেণ্ট হি মেট leading associates and again laid detailed plans for civil disobedience if he should not return. আৰু গান্ধীজীয়ে সেই লেফটেনেণ্ট গভৰ্ণৰজনক লগ কৰাৰ আগত তেওঁ কাক লগ কৰিছিল যিসকল মানে সহযোগী আছিল লিডিং এছ'চিয়েটছ আছিল তেওঁলোকক লগ কৰিছিল আৰু তাত তেওঁলোকক লগ কৰি প্লেন বনাইছিল কিহৰ প্লেন বনাইছিল চিভিল ডিছঅবিডিয়েঞ্চৰ মানে আইন অমান্য আন্দোলনত তেওঁলোকে প্লেন বনাইছিল ইফ হি শুড নট ৰিটাৰ্ণ যদিহে মানে গান্ধীজী ঘূৰি নাহে তেতিয়া তেওঁলোকে কি কৰিব তেওঁলোকৰ তাৰ আগতে তেওঁ লগ কৰিবলৈ যোৱাৰ আগতে এটা প্লেন বনাইছিল ঠিক আছে গান্ধী had 4 protracted interviews with the lieutenant governor আৰু গান্ধীৰ 4খন দীঘলীয়া তাৰমানে 4টা দীঘলীয়া ইণ্টাৰভিউ হৈছিল কাৰ সৈতে লেফটেনেণ্ট গভৰ্ণৰজনৰ সৈতে ঠিক আছে হু এজ এ ৰিজাল্ট যোনজনে কি কৰিছিল সেই লেফটেনেণ্ট গভৰ্ণৰজনে এজ এ ৰিজাল্ট মানে পৰিণতি স্বৰূপে এপইণ্টেড এন অফিচিয়েল কমিশ্যন তেওঁ এখন তাৰমানে অফিচিয়েল কমিশ্যন এপইণ্ট কৰিছিল অফ এনকুৱাৰী ইনটু দ্য ইণ্ডিগ'ৰ শ্বেয়াৰ ক্ৰপাৰ্ছ মানে ইণ্ডিগ' শ্বেয়াৰ ক্ৰপাৰ্ছবিলাকৰ ওপৰত এখন এনকুৱাৰী তেওঁ এপইণ্ট কৰিছিল মানে তেওঁলোকৰ লগত কিখিনি অন্যায় হৈছে তেওঁলোকৰ যিখিনি দুখ দুৰ্দশা আছে সেইখিনি তাৰমানে এনকুৱাৰী কৰিবৰ বাবে এখন তাৰমানে অফিচিয়েল কমিশ্যন এপইণ্ট কৰিছিল লেফটেনেণ্ট গভৰ্ণৰজনে The commission consisted of landlords, government officials and Gandhi as a sole representative of the peasants. আৰু সেই যিখন অফিচিয়েল কমিশ্যন আছিল তাৰ ভিতৰত কোন নিহিত আছিল কোন জড়িত হৈ আছিল লেণ্ডলৰ্ডছবিলাক আছিল গভৰ্ণমেণ্ট অফিচিয়েলছবিলাক আছিল এণ্ড গান্ধী এজ দ্য সোল ৰিপ্ৰেজেণ্টেটিভ অফ দ্য প্ৰিজেণ্ট মানে গান্ধীয়ে তাৰমানে সেই প্ৰিজেণ্টবিলাকৰ হৈ একমাত্ৰ থিয় দিছিল ঠিক আছে Gandhi remained in Champaran for an initial uninterrupted period of 7 months. গান্ধীজীয়ে একেৰাহে মানে 7 মাহৰ বাবে চম্পাৰণত তেওঁ তাৰমানে থাকিছিল ঠিক আছে এণ্ড দেন এগেইন ফৰ সেভাৰেল শ্বৰ্টাৰ ভিজিট আৰু তেওঁ পুনৰ মাজে কি কৈছিল কম সময়ৰ বাবে তেওঁ ভিজিট কৰি আছিল মানে চম্পাৰণলৈ আহি আছিল দ্য ভিজিটছ আণ্ডাৰটেকেন কেজুৱেলি অন দ্য entreaty of an unlettered peasant in the expectation that it would last a few days occupied almost a year of Gandhi's life. The visit আৰু তেওঁ এটা জীৱনৰ এটা এনেকুৱা ভিজিট আছিল আণ্ডাৰটেকেন কেজুৱেলি অন দ্য entreaty of an unlettered peasant তাৰমানে সেই ভিজিটটো তাৰমানে কেজুৱেলি আৰম্ভ কৰিছিল on the entreaty of an unlettered peasant unlettered মানে হৈছে অশিক্ষিত এজন তাৰমানে পিজেণ্টৰ এজন ফাৰ্মাৰৰ ৰিকুৱেষ্টত entreaty মানে হৈছে ৰিকুৱেষ্টত সেই তাৰমানে ভিজিটটো তেওঁ লৈছিল ইন দ্য এক্সপেক্টেশ্যন এইটো এক্সপেক্ট কৰি লৈছিল যে ইট উড লাষ্ট এ ফিউ ডেজ তাৰমানে এইটো কেইদিনমানৰ এটা ভিজিট হ'ব বুলি তেওঁ কেজুৱেলি লৈছিল অকুপাইড অলমষ্ট এ ইয়েৰ অফ গান্ধীজ লাইফ কিন্তু সেই ভিজিটটোৱে তাৰমানে এবছৰ গান্ধীৰ জীৱনৰ এবছৰ সময় সেই ভিজিটটোতে তেওঁ দিব লগা হৈছিল মানে সেই ঠাইখনৰ কাৰণে তেওঁ এবছৰ কাম কৰি গৈছিল ঠিক আছে The official inquiry assembled a crushing mountain of evidence against the big planters. আৰু যিখন অফিচিয়েল এনকুৱাৰী কৰিছিল সেই অফিচিয়েল এনকুৱাৰী কৰি assemble a crushing mountain of evidence মানে তেওঁলোকে গোটাবলৈ সক্ষম হৈছিল বহুত মানে যথেষ্ট পৰিমাণৰ এভিডেন্স মানে সাক্ষী কাৰ এগেইনষ্টত যিসকল বিগ প্লেণ্টাৰ্ছ আছে যিসকল লেণ্ডলৰ্ডছ আছে তেওঁলোকৰ এগেইনষ্টত বহুত সাক্ষী গোটাবলৈ তেওঁলোক সক্ষম হৈছিল and when they saw this they agreed আৰু যেতিয়া সেই বিগ প্লেণ্টাৰ্ছসকলে বা সেই যিসকল মানে লেণ্ডলৰ্ডছ আছিলে তেওঁলোকে সেই এভিডেন্সখিনি দেখিছিল তেওঁলোকে এগ্ৰী হৈছিল ইন প্ৰিন্সিপল টু মেক ৰিফাণ্ডছ টু দ্য পিজেণ্টছ মানে পিজেণ্টছবিলাকৰ পৰা যি ধৰণে বলপূৰ্বকভাৱে যিটো টকা তেওঁলোকে কাঢ়ি লৈছিল সেইটো তাৰমানে তেওঁলোকে ঘূৰাই দিবৰ কাৰণে ৰিফাণ্ড কৰিব বুলি তেওঁলোক এগ্ৰী হৈছিল ঠিক আছে বাট হাউ মাছ মাষ্ট উই পে দে আস্ক গান্ধী আৰু তেওঁলোকে গান্ধীজীক সুধিছিল যে ঠিক আছে আমি মান্তি হৈছোঁ কিন্তু আপোনালোকক কিমান ঘূৰাই দিব লাগিব সেইবুলি তেওঁ গান্ধীজীক সুধিছিল দে থট হি উড ডিমাণ্ড ৰিপে'মেণ্ট ইন ফুল অফ দ্য মানি
which they had illegally and deceitfully extorted from the sharecroppers. দে মানে যিসকল মানে বিগ প্লেণ্টাৰ্ছ আছিল যিসকল মানে লেণ্ডলৰ্ডছ আছিল তেওঁলোকে ভাবিছিল যে he would demand মানে গান্ধীজীয়ে ডিমাণ্ড কৰিব বুলি ভাবিছিল repayment in the full of the money which they had illegally deceitfully extorted from the sharecroppers বিলাকৰ পৰা মানে যিসকল মানে কৃষক আছিলে সেই কৃষকসকলৰ পৰা সেই লেণ্ডলৰ্ডছ বিলাকে ইলিগেলি মানে অবৈধভাৱে বলপূৰ্বকভাৱে যিখিনি তাৰমানে পইচা তেওঁলোকে কাঢ়ি লৈছিল তেওঁলোকে খুজি লৈছিল সেই গোটেই পইচাটোৱে তাৰমানে গান্ধীজীয়ে বিচাৰিব বুলি তেওঁলোকে ভাবিছিল he asks only 50%. কিন্তু গান্ধীজীয়ে গোটেই টকাটো ঘূৰাই বিচৰা নাছিল কিন্তু তাৰ সলনি তেওঁ মাত্ৰ 50% হে তেওঁলোকৰ পৰা ঘূৰাই বিচাৰিছিল there he seemed adamant right Reverend J.Z. Hodge a British missionary in Champaran who observed the entire episode at close range আৰু কৈছে যে এজন ব্ৰিটিছ মিছনেৰী আছিল আৰু তেওঁ আছিল J.Z. Hodge তেওঁ তাৰমানে যিটো সম্পূৰ্ণৰ যিটো এপিসোড হৈ আছিল সেইটো তাৰমানে বহুত গভীৰভাৱে তেওঁ কি কৰি আছিল অবজাৰ্ভ কৰি আছিল লক্ষ্য কৰি আছিল আৰু সেই লক্ষ্যকাৰী কৰি থকাৰ অৱস্থাত তেওঁ কৈছিল যে দেয়াৰ হি সিম এডামেণ্ট তাৰমানে তাত হয়তো গান্ধী দৃঢ় থাকিব গান্ধী এডামেণ্ট থাকিব মানে ঠিক আছে তেওঁ মানে যিটো 15%ৰ তাৰমানে ৰিপেমেণ্ট বিচাৰিছিল হয়তো সেইটোত তাৰমানে তেওঁ দৃঢ় সেইটোৰ সলনি তেওঁ আৰু তেওঁ মনটো নহলাই হেবুলি তেওঁ কৈছিল ঠিক আছে thinking probably that he would not give way the representative of the planters offered to refund to the extent of 25% আৰু কৈছে যে আৰু তেওঁলোকে ভাবিছিল যিসকল বিগ প্লেণ্টাৰ্ছ আছে তেওঁলোকে ভাবিছিল যে গান্ধীয়ে হয়তো বেলেগ তেওঁলোকক কোনো ধৰণৰ দিশ নিদিব আৰু যিসকল মানে বিগ প্লেণ্টাৰ্ছ বিলাকৰ যিজন ৰিপ্ৰেজেন্টেটিভ আছিল তেওঁ তাৰমানে 25% ৰিফাণ্ড কৰিম বুলি তেওঁলোকে কৈছিল ঠিক আছে এণ্ড টু হিজ এমেজমেণ্ট মিষ্টাৰ গান্ধী টুক হিম আৰু এইটো আচৰিত হ'বলগীয়া যে গান্ধীজীয়ে তাৰমানে 25%তে তেওঁ এগ্ৰি হৈছিল ঠিক আছে ডাজ ব্ৰেকিং দ্য ডেডলক আৰু তেনেধৰণে কি হৈছিল তেওঁলোকৰ যিটো তাৰমানে শ্বেয়াৰ ক্ৰপিঙৰ যিটো তাৰমানে আছিল ডেডলক সেইটো তাতে তাৰমানে অন্ত পৰিছিল ঠিক আছে দিছ ছেটেলমেণ্ট ৱাজ এডপ্টেড ইউনেনিমাছলি বাই দ্য কমিশ্যন আৰু এই যিটো 25%ৰ যিটো ছেটেলমেণ্ট আছিল সেইটো গোটেই কমিশ্যনখনৰ দ্বাৰা এগ্ৰিমেণ্ট মানে এগ্ৰি হৈছিল তাৰমানে সেই 25%ৰ যিটো ছেটেলমেণ্টটো ঠিক আছে গান্ধী এক্সপ্লেইন ডেট দ্য এমাউণ্ট অফ দ্য ৰিফাণ্ড ৱাজ লেছ ইম্পৰ্টেণ্ট আৰু গান্ধীয়ে তেতিয়া এক্সপ্লেইন কৰি কৈছিল যে তেওঁলোকে যিটো ৰিফাণ্ড কৰিব সেইটো ইম্পৰ্টেণ্ট নহয় the fact that the landlords had been obliged to surrender part of the money and with it part of their prestige আৰু এইটো ইম্পৰ্টেণ্ট যে সেই যে বিগ প্লেণ্টাৰ্ছ বিলাকে যে তেওঁলোকৰ এটা পইচা ঘূৰাই দিবলৈ যে বা সাৰেণ্ডাৰ কৰিবলৈ যে তেওঁলোক মান্তি হ'ল আৰু লগতে তেওঁলোকে কি ঘূৰাই দিলে তেওঁলোকৰ তাৰমানে প্ৰেষ্টিজ ইমান দিনে তেওঁলোকে যিটো গৌৰৱ কৰি আছিলে যে আমাৰ সমান কোনো নহয় আমাক কোনেও তাৰমানে একো কৰিব নোৱাৰে আমাৰ সপক্ষে কোনেও মাত মাতিব নোৱাৰে আমাৰ বিপক্ষে কোনেও মাত মাতিব নোৱাৰে সেইটো যে ইমান দিনে ভাবি আহিছিলে সেইটো যে সেইটোৰ ক্ষেত্ৰতো তেওঁলোকে যে হাৰ মানিব লগা হ'ল সেইটো কথাহে ইম্পৰ্টেণ্ট বুলি গান্ধীজীয়ে কৈছে Therefore, as far as the peasants were concerned, the planters had behaved as lords above the law. আৰু তাৰমানে আৰু সেইবাবে যিমান দূৰ মানে পিজেন্টছবিলাক তাৰমানে চিন্তিত হয় সেই যিসকল বিগ প্লেণ্টাৰ্ছ আছে যিসকল মানে লেণ্ডলৰ্ডছ আছে তেওঁলোকে তাৰমানে লৰ্ডছ বুলি ভাবে নিজকে এবভ দ্য ল মানে তেওঁলোকৰ সমান কোনো নাই তেওঁলোকে লতকৈ ওপৰত বুলি নিজকে ভাবে Now the peasants saw that he had rights and defenders. He learned courage আৰু এতিয়া তাৰমানে পিজেন্টছবিলাকে এতিয়াহে বুজি পাইছে যে তেওঁলোকৰ তাৰমানে ৰাইটছ আছে তেওঁলোকৰ যে অধিকাৰ আছে তেওঁলোকৰ হৈ যে মাত মাতিবলৈ মানুহ আছে তেওঁলোকে এতিয়া সেইটো দেখিছে হি লাৰ্ণ কাৰেজ আৰু পিজেন্টছবিলাকে তাৰমানে সাহস গোটাব পাৰিছে সাহস কৰিবলৈ তেওঁলোকে শিকিছে ঠিক আছে ইভেন জাষ্টিফাইড গান্ধীজ পজিশ্যন আৰু এনেকুৱা বহুকেইটা ইভেণ্টছ আছিল যিকেইটাই তাৰমানে গান্ধীৰ পজিশ্যনটো কি কৰিছিল জাষ্টিফাই কৰিছিল Within a few years, the British planters abandoned their states. আৰু কেইবছৰমানৰ ভিতৰত কি হৈছিল যিসকল ব্ৰিটিছ প্লেণ্টাৰ্ছ আছিল তেওঁলোকে সেই ষ্টেটছ কেইখন এৰি দিছিল which reverted to the peasants আৰু যি ষ্টেট কেইখন কি হৈছিল পিজেন্টছবিলাকে পুনৰ ঘূৰাই পাইছিল ইণ্ডিগো শ্বেয়াৰ ক্ৰপিং ডিছএপিয়াৰ্ড আৰু তাৰ পৰাই কি হৈছিল ইণ্ডিগো যিটো শ্বেয়াৰ ক্ৰপিং ছিষ্টেম আছিল সেই শ্বেয়াৰ ক্ৰপিং ছিষ্টেমটো তাৰ পৰাই নাইকিয়া হৈ গৈছিল ঠিক আছে এতিয়া আমি নেক্সট পেৰাগ্ৰাফটো যাওঁ Gandhi never contented himself with large political or economic solution. Gandhi never contented himself.
তাৰমানে গান্ধীয়ে কেতিয়াও যিবিলাক ডাঙৰ ডাঙৰ পলিটিকেল নাইবা ইকনমিক সলিউশ্যন আছে সেইবিলাকৰ সৈতে জড়িত হৈ তেওঁ সন্তোষিত হোৱা নাছিল ঠিক আছে হি চ দ্য কালচাৰেল এণ্ড ছ'চিয়েল বেকৱাৰ্ডনেছ ইন দ্য চাম্পাৰণ ভিলেজেছ আৰু তেওঁ কি চাইছিল যিটো তাৰমানে সাংস্কৃতিক আৰু সামাজিক দিশত যিটো বেকৱাৰ্ডনেছ আছিল যেনেধৰণে মানে চাম্পাৰণ যিখন ভিলেজ আছিল সেইখন পিছ পৰি আছিল সেইবিলাক দিশো তেওঁ লক্ষ্য কৰিছিল ঠিক আছে এণ্ড ৱান্টেড টু ডু ছামথিং এবাউট ইট ইমিডিয়েটলি আৰু সেইবিলাকৰ ওপৰত তেওঁ অতি শীঘ্ৰেই কিবা এটা কৰিবলৈ বিচাৰিছিল মানে সেই যিবিলাক ক্ষেত্ৰত মানে সেই ঠাইখন পিছ পৰি আছিল সেই ঠাইখনক তাৰমানে ইম্প্ৰুভ কৰিবলৈ গান্ধীজীয়ে সোনকালেই বিচাৰিছিল হি এপিল ফৰ টিচাৰ্ছ আৰু তেওঁ গান্ধীজীয়ে মানে টিচাৰ্ছৰ বাবে কি কৰিছিল আবেদন কৰিছিল মহাদেৱ দেশাই এণ্ড নৰহাৰী পাৰিখ টু য়ং মেন হু হেড জাষ্ট জইন গান্ধী এজ ডিচিপলছ মহাদেৱ দেশাই আৰু নৰহাৰী পাৰিখ আছিল দুজন ডেকা ল'ৰা আছিল যোন কেইজনে কি হৈছিল গান্ধীজীৰ তাৰমানে শিষ্য হিচাপে জইন কৰিছিল এণ্ড দেয়াৰ ৱাইফছ আৰু তেওঁলোক দুজনৰ পত্নীৰ সৈতে ভলণ্টিয়াৰ ফৰ দ্য ৱৰ্ক তেওঁলোকে তাৰমানে শিক্ষকতা কৰিম বুলি বা ফ্ৰীকৈ তেওঁলোকক সেই গাঁওখনৰ মানুহবিলাকক পঢ়াব বুলি তেওঁলোক এগ্ৰী হৈছিল ঠিক আছে Several more came from Bombay, Pune and other distant parts of the land. আৰু বহুত মানুহ ক'ৰ পৰা আহিছিল সহায় কৰিবৰ বাবে বা সেই ভিলেজখনক তাৰমানে ইম্প্ৰুভ কৰিবৰ বাবে বম্বেৰ পৰা আহিছিল পুনাৰ পৰা আহিছিল আৰু সেই ঠাইখনৰ বিভিন্ন পাৰ্টৰ পৰা বিভিন্ন অংশৰ পৰা আহিছিল ঠিক আছে দেৱাদাস গান্ধীজ য়াংগেষ্ট son দেৱাদাস আছিল কোন গান্ধীৰ আটাইতকৈ সৰু ল'ৰা arrived from the ashram and showed it Mrs. Gandhi মানে দেৱাদাস গান্ধী মানে গান্ধীৰ সৰু পুতেক আৰু তেখেতৰ ৱাইফ ক'ৰ পৰা আহিছিল আশ্ৰমৰ পৰা মানে চাম্পাৰণ ভিলেজলৈ আহিছিল ঠিক আছে প্ৰাইমেৰী স্কুলছ ৱেৰ অ'পেন ইন 6 ভিলেজেছ আৰু 6খন ভিলেজত কি কৰা হৈছিল প্ৰাইমেৰী স্কুল অ'পেন কৰা হৈছিল কস্তুৰবাই টট দ্য আশ্ৰম ৰুলছ অন পাৰ্চনেল ক্লিনলিনেছ এণ্ড কমিউনিটি চেনিটেশ্যন আৰু কস্তুৰবায়ে কি কৰিছিল তেওঁলোকৰ আশ্ৰমত যিবিলাক ৰুল আছিল সেই একে ৰুলখিনিয়ে তাৰমানে কেনেধৰণে নিজৰ ব্যক্তিগতভাৱে নিজৰ চাফ চিকুণতা বজাই ৰাখিব লাগে আৰু লগতে সমাজখনৰ কেনেধৰণে চাফ চিকুণতা বজাই ৰাখিব লাগে তাৰ ওপৰত সেই ঠাইখনৰ মানুহবিলাকক মানে চাম্পাৰণৰ মানুহবিলাকক তেওঁলোক কস্তুৰবায়ে শিক্ষা দিছিল ঠিক আছে এটা নেক্সট পেৰাগ্ৰাফটো চোৱা হেল্থ কণ্ডিশ্যনছ ৱেৰ মিজাৰেবল মানে সেই চাম্পাৰণ ভিলেজৰ যিটো স্বাস্থ্যৰ ক্ষেত্ৰতো কি হৈছিল হেল্থ কণ্ডিশ্যনটো কি আছিল বহুত দুখজনক আছিল মিজাৰেবল আছিল গান্ধী গট এ ডক্টৰ টু ভলণ্টিয়াৰ হিজ ছাৰ্ভিচেছ ফৰ 6 months গান্ধী এজন ডক্টৰ পাইছিল যিজনে মানে 6 মাহৰ বাবে ভলণ্টিয়াৰ কৰিবলৈ এগ্ৰী হৈছিল মানে তেওঁ ছাৰ্ভিচ কৰিবৰ বাবে এগ্ৰী হৈছিল ভলণ্টিয়াৰ মানে হৈছে যিসকলে মানে বিনা পইচাত কাম কৰে ঠিক আছে 3 medicines were available মানে 3টা মেডিচিন এভেইলেবল আছিল সেই ঠাইত castor oil quinine and sulfur ointment এই 3টা মেডিচিন এভেইলেবল আছিল ঠিক আছে anybody who showed a coated tongue আৰু যাৰ ধৰি লোৱা জিভা ৰিলেটেড মানে টাং ৰিলেটেড কিছুমান ডিজিজ হৈছিল was given a dose of castor oil তেওঁলোকক কি দিয়া হৈছিল castor oilৰ এটা ড'জ দিয়া হৈছিল anybody with malaria fever receive quinine plus castor oil আৰু যিবিলাকৰ ধৰি লোৱা মেলেৰিয়া ফেভাৰ হৈছিল তেওঁলোকক quinine দিয়া হৈছিল আৰু লগতে প্লাছ castor oil মানে লগতে castor oilও দিয়া হৈছিল anybody with skin eruption receive ointment plus castor oil আৰু যিসকলৰ মানে স্কিন ডিজিজেছ হৈছিল তেওঁলোকক ointment দিয়া হৈছিল ointment মানে হৈছে মলম ঠিক আছে মলম দিয়া হৈছিল আৰু লগতে castor oilও দিয়া হৈছিল ঠিক আছে এটা নেক্সট হোৱা গান্ধী নটিছ দ্য ফিল্ডি ষ্টেট অফ ওমেন্স ক্লথছ আৰু গান্ধীয়ে তাৰমানে সেই মহিলাসকলৰ তাৰমানে তেওঁলোকৰ লেতেৰা কাপোৰবিলাকো তেওঁ নটিছ কৰিছিল যে তেওঁলোকে ইমান লেতেৰা কাপোৰ পিন্ধি আছে সেই বস্তুবিলাকো মানে তেওঁ গান্ধীজীয়ে নটিছ কৰি আছিল ঠিক আছে হি আস্কড কস্তুৰবাই টু টক টু দেম এবাউট ইট আৰু তাৰমানে গান্ধীজীয়ে কস্তুৰবাইক তাৰমানে সেই বিষয়ে আলোচনা কৰিবৰ বাবে তেওঁলোকৰ লগত সেই বিষয়ে আলোচনা কৰিবৰ বাবে কস্তুৰবাইক কৈছিল ওৱান ওমেন টুক কস্তুৰবাই ইনটু হাৰ হাত আৰু এগৰাকী মহিলাই কস্তুৰবাইক মানে তেখেতৰ জুপুৰিলে বা তেখেতৰ ঘৰলৈ লৈ গৈছিল আৰু কৈছিল লুক চোৱাচোন দেয়াৰ ইজ ন' বক্স অৰ কাপ বৰ্ড হিয়াৰ ফৰ ক্লথছ তাৰমানে ইয়াত মানে কাপোৰ থবৰ বাবে কোনো ধৰণৰ বক্স নাই কোনো ধৰণৰ আলমাৰি নাই মানে কাপোৰ থবৰ বাবে দ্য শাৰী আই এম ৱেৰিং ইজ দ্য অনলি ওৱান আই হেভ আৰু সেই মানুহগৰাকীয়ে কস্তুৰবাইক কৈছিল যে মই যিখন শাৰী পিন্ধি আছোঁ সেইখনে মোৰ একমাত্ৰ শাৰী আৰু মোৰ কোনো শাৰী নাই মানে ঠিক আছে ডিউৰিং দ্য লং ষ্টে ইন চাম্পাৰণ গান্ধী কেপ্ট এ লং ডিষ্টেঞ্চ ৱাটছ অন দ্য আশ্ৰম
যদিও তাৰমানে গান্ধীজী চম্পাৰণত আছিল তথাপিও তেওঁ তাৰমানে আশ্ৰমৰ ওপৰত তেওঁ চোকা দৃষ্টি ৰাখিছিল তেওঁ মানে দৃষ্টি ৰাখিছিল ঠিক আছে হি সেন্ড ৰেগুলাৰ ইনষ্ট্ৰাকশ্যনছ বাই মেইল এণ্ড আস্ক ফৰ ফাইনেন্সিয়েল একাউণ্টছ আৰু তেওঁ কি কৰিছিল আশ্ৰমৰ বাবে ৰেগুলাৰকৈ নিয়মিতভাৱে ইনষ্ট্ৰাকশ্যন পঠাইছিল মেইলৰ জৰিয়তে এণ্ড আস্ক ফৰ ফাইনেন্সিয়েল একাউণ্টছ আৰু তেওঁলোকৰ পৰা একাউণ্টছ বিচাৰি আছিল ঠিক আছে ওৱান্স হি ৰোড টু দ্য ৰেচিডেন্স আৰু এবাৰ তেওঁ ৰেচিডেন্সবিলাকলৈ লিখিছিল ৰেচিডেন্স মানে হৈছে নিবাসীবিলাকলৈ মানে সেইটো যি আশ্ৰমৰ নিবাসীবিলাকলৈ তেওঁ লিখিছিল যে ইট ৱাজ দ্য টাইম টু ফিল ইন দ্য অল্ড লেট্ৰিন ট্ৰেঞ্চেছ এণ্ড ডিগ নিউ ওৱান্স আদাৰৱাইজ দ্য অল্ড ওৱান্স উড বিগিন টু স্মেল বেড কি বুলি লিখিছিল যে এতিয়া সময় আহি পৰিছে যে যিখিনি তাৰমানে পুৰণা লেট্ৰিনৰ গাঁত আছে সেইখিনি তাৰমানে পুতিব লাগে এণ্ড ডিগ নিউ ওৱান্স আৰু তাৰমানে নতুন গাঁত খান্দিব লাগে Otherwise, the old ones would begin to smell bad. নহলে কি হ'ব যেটো পুৰণি লেট্ৰিন ট্ৰেঞ্চেছ আছে যেটো পুৰণি লেট্ৰিনৰ গাঁত আছে সেইটোৰ পৰা বেয়া গন্ধ ওলাব মানে এতিয়া আমি গম পালো যে গান্ধীজীয়ে তাৰমানে সেই ঠাইখনৰ বা মানুহৰ যিখিনি সাধাৰণ ডে টু ডে প্ৰব্লেম আছে সেইখিনিৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছিল মানে যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত হওক বা চাফ চিকুণতাৰ ক্ষেত্ৰত হওক নাইবা ধৰি লোৱা এনেকুৱাবোৰ ক্ষেত্ৰত মানে গান্ধীজীয়ে মেইন ফ'কাছ কৰিছিল ঠিক আছে The Champaran episode was a turning point in Gandhi's life. আৰু চম্পাৰণৰ যিটো এপিছড আছিল মানে যেতিয়াৰ পৰা তাৰমানে গান্ধীজীয়ে সেই পিজেন্টছবিলাকৰ হৈ তাৰমানে তেওঁ যুঁজিবলৈ আগবাঢ়ি আহিছিল সেইটোৱে তেওঁৰ জীৱনৰ তাৰমানে টাৰ্ণিং পইণ্ট আছিল মানে সেইটোৰ জৰিয়তে তেওঁ তাৰমানে এটা কি কৰিব পাৰিছিল তেওঁ সেই ভাৰতৰ মানুহৰ বা সেই দুৰ্দশাৰ অৱস্থাটো মানে দুখৰ অৱস্থাটোৰ কথা তেওঁ জানিব পাৰিছিল ঠিক আছে সেইটো কাৰণে তেওঁ কি হৈছিল সেইটো জীৱনৰ তেওঁ টাৰ্ণিং পইণ্ট আছিল What I did, he explained, was a very ordinary thing. আৰু গান্ধীজীয়ে কৈছিল যে তেওঁ যিটো কৰিলে সেইটো এটা সাধাৰণ কথা I declared that the British could not order me about in my own country. আৰু গান্ধীজীয়ে কৈছে যে মই এইটো ডিক্লেয়াৰ কৰিছোঁ যে ব্ৰিটিছবিলাকে মোৰ নিজৰ দেশতে মোক অৰ্ডাৰ কৰিব নোৱাৰে যে মই কি কৰিব লাগে মই কি কৰিব নালাগে সেইটো কাম মোৰ ব্ৰিটিছসকলে মোৰ নিজৰ দেশত আহি তেওঁলোকে অৰ্ডাৰ কৰিব নোৱাৰে ঠিক আছে But Champaran did not begin as an act of defiance. আৰু কৈছে যে যিটো চম্পাৰণৰ এপিছড আছিল সেইটো তাৰমানে আৰম্ভণি হোৱা নাছিল মানে তেওঁ ডিফাইন্স মানে হৈছে ডিজঅবিডিয়েন্স মানে ধৰি লোৱা তেওঁ সেই লবিলাক ব্ৰেক কৰিবৰ বাবে আৰম্ভণি হোৱা নাছিল মানে ঠিক আছে সেইটো কিহৰ বাবে আৰম্ভণি হৈছিল সেই চম্পাৰণৰ এপিছডটো ইট গ্ৰিউ আউট অফ এন এটেম্প্ট to alleviate the distress of large numbers of poor peasants তাৰমানে যিসকল তাৰমানে দুখীয়া পিজেন্টছ আছে ধৰি লোৱা তেওঁলোকৰ যিখিনি দুখ দুৰ্দশা আছে তেওঁলোকৰ লগত যিখিনি অন্যায় হৈছে সেইখিনি তাৰমানে ইমপ্ৰুভ কৰিবৰ বাবেহে সেই চম্পাৰণৰ এপিছডটো আৰম্ভ হৈছিল ঠিক আছে দিছ ৱাজ দ্য টিপিকেল গান্ধী পেটাৰ্ণ আৰু এইটোৱে হৈছে সেই মানুহবিলাকক সহায় কৰাৰ গান্ধীজী এটা টিপিকেল পেটাৰ্ণ হয় ঠিক আছে হিজ পলিটিক্স ৱেৰ ইণ্টাৰৱেণ্ড উইথ দ্য প্ৰেক্টিকেল ডে টু ডে লাইফ day-to-day problems of the millions. তেওঁ যিটো পলিটিক্স আছিল তেওঁ যিটো ৰাজনীতি আছিল সেইটো গভীৰভাৱে জড়িত হৈ আছিল এণ্টাৰৱেণ্ড মানে জড়িত হৈ আছিল উইথ দ্য প্ৰেক্টিকেল day-to-day problems of the million মানে নিযুত মানুহৰ যিটো তাৰমানে day-to-day প্ৰব্লেম হয় দৈনন্দিন যিখিনি সমস্যা হয় সেইবিলাকৰ সৈতেহে জড়িত হৈ আছিল মানে ধৰি লোৱা তেওঁ মানে কিহৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল শিক্ষা হওক চাফ চিকুণতা হওক এই বস্তুবিলাক সাধাৰণ কামবিলাকৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছিল ঠিক আছে His was not a loyalty to abstraction. It was a loyalty to living human beings. আৰু কৈছে যে তেওঁ তাৰমানে ধৰি লোৱা যিখিনি এবষ্ট্ৰেকশ্যন মানে যিখিনি আইডিয়া তেওঁ আইডিয়াৰ ওপৰতে বেছ কৰা নাছিল আইডিয়াৰ ওপৰতে ফ'কাছ কৰা নাছিল মানে তেওঁ ভাবিয়ে থকা নাছিল ইট ৱাজ এ লয়েলটি টু লিভিং হিউমেন বিংছ তেওঁ কিহৰ সৈতে নিষ্ঠা আছিল যিখিনি তাৰমানে লিভিং হিউমেন বিংছ মানুহখিনিৰ বাবে নিষ্ঠা আছিল সেইবাবে তেওঁ সেই মানুহখিনিৰ বাবে তেওঁ কাম কৰি যাবলৈ তেওঁ বিচাৰিছিল মানে তেওঁ ভাবিয়ে তাৰমানে বাছ তেওঁ সেইবিলাক কৰিম বা এইটো কৰিম সেইটো কৰিম তেওঁ সেইটোতে তাৰমানে ব্যস্ত হৈ নাছিল তেওঁ মানে সেইবিলাকৰ হৈ কৰি দেখাইছিল মানে ঠিক আছে In everything Gandhi did, moreover, he tried to mold a new free India who could stand on his own feet and thus make India free. আৰু তেওঁ কি কৰিবলৈ বিচাৰিছিল তেওঁ তাৰমানে এখন নতুন তাৰমানে ভাৰত গঢ়িবলৈ তেওঁ চেষ্টা কৰিছিল এ নিউ ফ্ৰী ইণ্ডিয়া এখন তাৰমানে মুকলি এখন ভাৰত who could stand on his own feet যোনে তাৰমানে নিজৰ ভৰিত থিয় দিব পাৰে মানে আনৰ তলতীয়া হৈ থাকিব নালাগে ঠিক আছে
এণ্ড ডাজ মেক ইণ্ডিয়া ফ্ৰী আৰু তেনেধৰণে তেওঁ কি কৰিব বিচাৰে তাৰমানে ইণ্ডিয়াখনক ফ্ৰী কৰিবলৈ বিচাৰে মানে তেওঁ এনেকুৱা এখন ভাৰত গঢ় দিবলৈ বিচাৰে যিখন তাৰমানে ইণ্ডিয়াবিলাকে মানে নিজৰ ওপৰত থিয় দিব পাৰে বা আনৰ তলতীয়া হৈ থাকিব নালাগে ঠিক আছে Early in the Champaran action, Charles Frere Andrews, the English pacifist, who had become a devoted follower of the Mahatma. আৰু কি হৈছিল আৰু এটা তেওঁ কথা তেওঁ ইয়াত ৰাইটাৰজনে উল্লেখ কৰিছে এজন আছিল কি দ্য ইংলিছ পেচিফিষ্ট আছিল এজন মানে ধৰি লোৱা যিজনে শান্তি বিশ্বাস কৰে শান্তি শৃংখলা বজাই ৰখাটোহে বিশ্বাস কৰে মানে ধৰি লোৱা তেওঁৰ নাম কি আছিল চাৰ্লছ ফ্ৰেয়াৰ এণ্ড্ৰিউছ তেওঁ ইংলিছ পেচিফিষ্ট আছিল who had become a devoted follower of the Mahatma যোনজন মানে মহাত্মা গান্ধীৰ devoted follower আছিল তাৰমানে তেওঁ ভক্ত আছিল ঠিক আছে came to bid Gandhi farewell before going on a tour of duty to the Fiji Island মানে ফিজি আইলেণ্ডত মানে গান্ধীজী এটা হয়তো ডিউটি আছিল সেই ডিউটিলৈ যোৱাৰ আগত গান্ধীজীক তাৰমানে বিদায় দিবৰ কাৰণে সেই যিজন চাৰ্লছ ফ্ৰেয়াৰ আছিল তেওঁ আহিছিল ঠিক আছে Gandhi's lawyer friends thought it would be a good idea for Andrews to stay in Champaran and help them. Gandhiৰ যিসকল লয়াৰ আছিল তেওঁলোকে ভাবিছিল যে it would be a good idea এইটো এটা ভাল আইডিয়া হ'ব for Andrews to stay in Champaran and help them যদিহে এণ্ড্ৰিউছে মানে তেওঁলোকৰ লগত থাকি তেওঁলোকক সহায় কৰে চাম্পৰণত থাকি যদি তেওঁলোকক সহায় কৰে এইটো এটা তাৰমানে বৰ ভাল কথা হ'ব বৰ এটা ভাল আইডিয়া হ'ব Andrews was willing if Gandhi agree এণ্ড্ৰিউ তাৰমানে সন্মত হৈছিল যদিহে গান্ধীয়ে তাৰমানে এগ্ৰি কৰে ঠিক আছে বাট গান্ধী ৱাজ ভেহিমেণ্টলি অপ'জ কিন্তু গান্ধীয়ে তাৰমানে সেইটো বহুত ষ্ট্ৰংলি অপ'জ কৰিছিল ষ্ট্ৰংলি বাধা দিছিল মানে তেওঁ সেইটো মানি ল'বলৈ বাধ্য হোৱা নাছিল He said, Gandhiji কৈছিল, you think that in this unequal fight, it would be helpful if we have an Englishman on our side. আৰু গান্ধীজীয়ে তেওঁলোকক কৈছিল যে তোমালোকে ভাবা নেকি আমাৰ যিখন আনইকুৱেল ফাইট হয় যিখনত আমি বহুত দুৰ্বল হয় আনহাতে ব্ৰিটিছাৰসকল বহুত ষ্ট্ৰং হয় এই আনইকুৱেল ফাইটখনত যদিহে আমাৰ ইংলিছমেন এজন আমাৰ পক্ষত থাকে তেন্তে তোমালোকে হেল্পফুল হ'ব বুলি ভাবা নেকি This shows the weakness of your heart. আৰু এইটোৱে তোমালোকৰ তাৰমানে দুৰ্বলতাহে প্ৰকাশ কৰে ঠিক আছে The cause is just and you must rely upon yourself to win the battle. আৰু এইটো কজটো এটা সাধাৰণ হয় আৰু তোমালোকৰ নিজৰ ওপৰত বিশ্বাস থকাটো উচিত এই তাৰমানে যিখন বেটল হয় এইখন জিকিবৰ বাবে নিজৰ ওপৰত বিশ্বাস থকাটো উচিত বুলি গান্ধীজীয়ে এই লয়াৰ্ছবিলাকক কৈছিল You should not seek a prop in Mr. Andrews because he happens to be an Englishman. যিহেতু মানে মিষ্টাৰ এণ্ড্ৰিউছ এজন ইংলিছমেন হয় সেইকাৰণে তেওঁক মানে তাৰমানে প্ৰপ হিচাপে তেওঁক তাৰমানে আমি ব্যৱহাৰ কৰাটো উচিত নহয় ঠিক আছে সেইবুলি মানে কি কৈছে গান্ধীজীয়ে তেওঁলোকক লয়াৰ্ছবিলাকক কৈছিল ঠিক আছে Her head read our minds correctly. ৰাজেন্দ্ৰ প্ৰসাদ কমেণ্ট ৰাজেন্দ্ৰ প্ৰসাদে কৈছিল যে গান্ধীয়ে তাৰমানে আমাৰ মনবিলাক ভালদৰে বুজি পাইছিল যে আমি কি বিচাৰিছিলোঁ মানে আমি কিহৰ বাবে মিষ্টাৰ এণ্ড্ৰিউছক আমাৰ পক্ষত থাকিবলৈ কৈছিল সেই কথাটো ভালদৰে গান্ধীজীয়ে আমাৰ পৰা বুজি উঠিছিল ঠিক আছে and we had no reply আমি কোনো ধৰণৰ ৰিপ্লাই দিব পৰা নাছিলোঁ গান্ধী in this way taught us a lesson in self reliance আৰু গান্ধী এই ধৰণে আমাৰ তাৰমানে আত্মবিশ্বাসৰ ওপৰত এটা ভাল এটা লেসন আমাক শিকাইছিল দিছিল ঠিক আছে self reliance Indian independence and help to sharecroppers were all bound together ঠিক আছে self reliance মানে আত্মবিশ্বাস ঠিক আছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স মানে ভাৰতৰ স্বাধীনতা এণ্ড হেল্প টু শ্বেয়াৰ ক্ৰপাৰ্ছ মানে শ্বেয়াৰ ক্ৰপাৰ্ছবিলাকক মানে ফাৰ্মাৰ্ছসকলক যিটো সহায় কৰা এই সকলোবিলাক তাৰমানে একেলগে কি হৈ আছিল জড়িত হৈ আছিল আৰু এইবিলাকৰ জৰিয়তে তাৰমানে ব্ৰিটিছাৰ্ছবিলাকক ভাৰতৰ পৰা খেদিবলৈ সক্ষম হৈছিল আৰু ভাৰতে কি কৈছিল এইবিলাকৰ জৰিয়তে কি হৈছিল ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে আজিলৈ তোমালোকৰ লেসনটো ইমানেই তোমালোকে যদি বুজি পাইছা তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা ঠিক আছে থেংক ইউ